নমস্কাৰ আমাৰ সমূহ দৰ্শকক আমি সকলোকে স্বাগতম জনালো আৰু আজি আমাৰ মাজত যেহেতু আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি ৰিজাল্ট দিছে আৰু আমাৰ মাজত আছে আমাৰ মাজত আছে এজন মেধাৱী ছাত্ৰ তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি ফুকন অসমবাসীৰ কাৰণে এটা গৌৰৱৰ কথা সেইকাৰণে আমি এখন ফুলাম গামোচাৰে তেওঁ সম্বৰ্ধনা জনাব বিচাৰিছো সম্বৰ্ধনা জনালো তাৰপিছত আমাৰ এতিয়া তেওঁক আমি দুআষাৰমান কথা আমি জানিব বিচাৰিছোঁ আৰু আহক তেওঁৰ মুখেৰে আমি দুটামান কথা আমি জানো আজি যিহেতু শিক্ষান্ত পৰীক্ষাত তেওঁ কেনেকৈ পঢ়াৰ প্ৰস্তুতি চলাইছিলে আৰু কেনেকৈ পঢ়িছিলে কি কৰিছিলে ৰাতি দিনে কিমান কষ্ট কৰিব লগা হৈছিলে তেওঁৰ মুখেৰে আজি দুটামান কথা শুনো আহক আমি লাউড স্পীকাৰটো লগাই লৈছোঁ এয়া ভাইটি তুমি কিমান টাইমৰ পৰা কিমান টাইমলৈকে তুমি ইমান আজি যেহেতু কষ্ট কৰি তুমি আজি পঢ়া শুনা কৰি আজি অসমবাসীৰ বাবে তুমি গৌৰৱময় এটা হৈ পৰিছা আৰু সকলো তোমাক সহায় কৰিছে বা তুমি আজি আমি নিউজ চেনেলো আহি আজি তোমাৰ কাষ পালোহি তুমি কিমান ৰাতিপুৱা কিমান সময়ৰ পৰা আৰু কিমান সময়লৈকে তুমি পঢ়িছিলা মই গধূলি 7 বজাৰ পৰা মই ৰাতি 2 মান বজালৈকে পঢ়িছিলোঁ ইমান সময়লৈকে তুমি কিতাপ পঢ়িছিলা তেতিয়া তুমি কিতাপ পঢ়ি থাকোঁতে তোমাৰ কি টোপনি ধৰা নাছিলে নেকি তেতিয়া টোপনি ধৰা নাছিলে মই তেতিয়া টোপনি ধৰিলে মানে মই চাদাও খাই দিছিলোঁ আৰু চাদা মলিছিলোঁ চাদা খালে মানে গোটেই কুৱেশ্যন আনচাৰ মনলৈ তাৰপিছত কেতিয়াবা কাৰেণ্ট তোমাৰ বা কাৰেণ্ট চাৰেণ্টটো তেনেকৈ নাছিলে আমাৰতো গাঁৱলীয়া পৰিৱেশ না আৰু কেৰাচিন তেলৰ অভাৱ আছিলে তাৰপিছত মই তেতিয়া বিৰি জ্বলাই পঢ়িছিলোঁ আৰু খাবলৈ হৈছিল পঢ়িবলৈ হৈছিলে আৰু পোহৰটো পাইছিলোঁ তাৰ পৰা সেইকাৰণে আৰু মহবোৰো গৈছিলে মহ ওলাই ন অলপ ৰাতি হ'লে মানে তেনেকুৱা তাৰমানে তুমি মানে যেতিয়া কাৰেণ্টটো যায়গৈ তেতিয়া তুমি বিৰি চিগাৰেট জ্বলাই পিনে খায়ো থাকা এইফালে আৰু পঢ়িও থাকা আৰু মানে তেনেকৈ তুমি হেৰি কৰিছিলা যেতিয়া মানে চাকি পোহৰো নাথাকে তেতিয়া তাৰমানে তুমি এইবিলাক কৰা ন তাৰপিছত আৰু তুমি কিমান নম্বৰ পাইছিলা তুমি মই এখনতো 0 আলুগুটি নাপাইছিলোঁ কিমান নম্বৰ লৈ পিনে তুমি পাছ কৰিছা মই চবতে 95.5ৰ ভিতৰত 5 নম্বৰ পাইছিলোঁ হয় 95 তুমি 5 নম্বৰকে পাইছিলা তাৰপিছত তুমি এটা ধুনীয়াকৈ পাছ কৰিলা নহয় জানো তেন্তে এতিয়ালৈকে তোমাক চৰকাৰে কিবা সহায় সহযোগিতা দিছিল কিবা তোমাক অনুদান কিবা আগবঢ়াইছে নেকি এতিয়ালৈকে আগবঢ়োৱা নাই কাৰণ আজি ফাৰ্ষ্ট ৰিজাল্ট ন সেইকাৰণে এতিয়া পিছৰ পৰ্যায়টো কি হ'ব মানে এইটো তেতিয়া পিছত হ'বগে আৰু কি হয় চৰকাৰে কি সুবিধা দিয়ে হয় এয়া দেখিছে আমাৰ আজি আৰু বহুতখিনি কথা পাতিবলগীয়া আছে আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া ভাইটি তুমি মোৰ একদম মন তুমি একেবাৰে উৎফুল্লিত কৰি তুলিছা তোমাক আজি লগ পায়ো মোৰ যথেষ্ট আনন্দ লাগিছে আৰু তুমি এতিয়া অনাগত দিনলৈ তোমাৰ ভৱিষ্যতৰ জীৱনলৈ তুমি কেনেকৈ নিজক হেৰি কৰিম বুলি ভাবিছা মই চাদা আৰু বিৰি চিগাৰেটৰ স্কুলকে এখন খুলিম বুলি ভাবিছোঁ তুমি চাদা আৰু বিৰি চিগাৰেটৰ এখন স্কুল খুলিম বুলি ভাবিছা আৰু সেই স্কুলখনত কেতিয়াৰ পৰা কেতিয়া কি কৰা হ'ব তোমালোকৰ মই জানুৱাৰী 39 তাৰিখৰ মানৰ খুলিম বুলি ভাবিছোঁ কি হয় চাই লওঁ এয়া দেখিছে আপোনালোকে তেওঁৰ অভিজ্ঞতা দেখি পিনে আপোনালোকে হয়তো উৎফুল্লিত হৈ পৰিছে আৰু তেওঁক সকলোৱে সহায় কৰক ছাপোৰ্ট কৰক ইমানখিনি অভিজ্ঞতা লৈ তেওঁ আজি কি কৰিছে যে এখন চাদা আৰু বিৰি চিগাৰেটৰ এখন ধুনীয়া স্কুল খুলিম বুলি কৈছে আৰু তাত জইনিং কৰিবলৈ হ'লে বা নামভৰ্তি কৰিবলৈ হ'লে মানে আৰু কিবা 39 তাৰিখৰ পৰা আপোনালোকে জইনিং কৰিব পাৰে তাত আৰু নামভৰ্তি মাচুল কিমান হ'ব নামভৰ্তি মাচুল কমেও কিমান 15 টকা 20 টকা যাতে আৰু বিৰি চিগাৰেটৰ দাম এটা আহিলে বিৰি চিগাৰেট আৰু গুটখাৰ এইবিলাকৰ দামটো হ'লে হৈ যাব তেনেহ'লে খাই পঢ়িবলৈ হ'ব ন খাই পঢ়িবলৈ হ'ব সেয়া তেনেহ'লে আমাৰ বেছি দীঘলীয়া নকৰোঁ ধ্ৰুৱজ্যোতি ফুকনৰ আমি ইমানটোৱে মন্তব্য আমি ল'লোঁ আৰু আমাৰ বহুতো নিউজ ল'ব লগা আছে আৰু বহু জেগালৈ যাব লগা আছে ইয়াকে কৈ আমি ধন্যবাদ দিলোঁ আৰু সকলো অসমবাসীলৈ জয় অসম কেছা লাগা মেৰা মজাক